মেথছৰ নেক্সট MCQ আমি আলোচনা কৰিম যদি ত্ৰিভুজ ABC ত্ৰিভুজ PQRৰ সদৃশ হয় তেন্তে if triangle ABC similar to triangle PQR then what এই চাৰিটা অপচন তোমালোকে দেখা পাইছা এই চাৰিটা অপচনৰ ভিতৰত অপচন নম্বৰ C টো হে কাৰেক্ট হ'ব কাৰণ আমি এটা থিওৰেম পাইছিলো এটা উপপাদ্য পাইছিলো যে দুটা ত্ৰিভুজ সদৃশ হলে হিহতৰ কালিৰ অনুপাত হিহতৰ অনুৰূপ বাহুবিলাকৰ অনুপাতৰ বৰ্গৰ সমান right if two triangles are similar to each other then the ratio of the area of two triangles is equal to the square of the ratio of corresponding sides of the same similar triangles tar mane enekwa je area of triangle ABC divided by area of triangle PQR is equal to either AB by PQ whole square or equal to BC by QR whole square or equal to CA by RP whole square তোমালোকৰ ক্লিয়াৰ হ'ল নে এইটো যদি তোমালোকৰ জানা থাকে তেতিয়া হলে ইয়াৰ পাৱাৰটো 4 আহক 3 আহক 1 আহক আৰু কিবা তোমালোকে জানা যে স্কয়াৰৰহে সমান হ'ব নাও ইজ দ্যাট ক্লিয়াৰ